Hey guys, welcome back to my YouTube channel. আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত ভেন্দি অলপ বেলেগ ধৰণে বনাই দেখাম আৰু আপোনালোকে যদি ভাল পায় তেনেহলে বনাই চাব পাৰিব। আহকচোন কেনেকৈ বনাই চাওঁ। আজি বনাম ভেন্দিৰ চৰচৰি আৰু তাৰ বাবে আমাক লাগিব ভেন্দিখিনি অলপ ডাঙৰ ডাঙৰকৈ কাটি লৈছো আৰু পিয়াজ লাগিব আদা নহৰু জলকীয়া আৰু কেইটামান সৰিয়হখিনি মই অলপ টাইম তিয়াই ৰাখিছিলোঁ এতিয়া মই আদা নহৰু জলকীয়া আৰু সৰিয়হখিনি একেলগে ভালদৰে অলপ পানী দি গ্ৰাইণ্ড কৰি লৈছো আৰু এয়া আদা নহৰু জলকীয়া আৰু সৰিয়হৰ পেষ্টটো ধুনীয়াকৈ হৈ গৈছে এতিয়া মই এখন কেৰাহীত অলপমান তেল দিছোঁ তেলখিনি গৰম হ'বলৈ দিছোঁ তাৰ পাছত মই কাটি থোৱা পিয়াজখিনি তেলত দি দিছোঁ এতিয়া ডাঙৰ ডাঙৰকৈ কাটি থোৱা ভেন্দিখিনি দি দিছোঁ আৰু অলপমান ভাজি লৈছোঁ ইয়াৰ পিছত সোৱাদ অনুসৰি অলপ নিমখ দিছোঁ আৰু অলপমান হালধি আৰু এইখিনি ভালদৰে আকৌ মিহলাই লৈছোঁ এইখিনিতে এটা কথা কওঁ আপোনালোকে ইচ্ছা কৰিলে ইয়াক আলু দি পেলাইও খাব পাৰে এখন ঢাকনিৰে ঢাকি ইয়াক 5 মিনিটমানৰ বাবে ৰাখি ভালদৰে সিজিবলৈ দিছোঁ ভেন্দিখিনি আধা সিজাৰ পাছত মানে 50% সিজি যোৱাৰ পাছত এতিয়া মই গ্ৰাইণ্ড কৰি থোৱা আদা নহৰু সৰিয়হৰ পেষ্টটো দি দিম এতিয়া এইখিনি ভালদৰে মিহলাই আকৌ অলপ সময়ৰ বাবে ভাজি লৈছোঁ এইখিনি ভালদৰে মিহলাই লোৱাৰ পাছত এইখিনিতে মই অলপ জিৰা গুড়ি আৰু অকণমান জলকীয়া গুড়ি দি আকৌ 5 মিনিটমান সময় ভাজি ল'ম ভালদৰে সিজি যোৱাৰ পাছত এতিয়া মই ইয়াত অলপমান পানী দি দিছোঁ পানীখিনি দি আকৌ ভালদৰে মিহলাই ঢাকনিৰে ঢাকি অলপ সময়ৰ বাবে সিজিবলৈ দিছোঁ এইখিনি প্ৰায় হৈ গৈছে কিন্তু মই আৰু অলপ টাইম ৰাখি দিম এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু এয়া আমাৰ ভেন্দিৰ চৰচৰি ৰেডি হৈ গৈছে যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব ঘৰত থেংক ইউ